টু মাই ইউটিউব চেনেল GC Vlog। আৰু আপোনালোকে ইয়াত যে দেখা পাইছে পথাৰৰ মাজত আছোঁ, প্ৰায় 1 কিলোমিটাৰমান ঘৰৰ পৰা আহিলোঁ। আৰু মই গৈ আছোঁ আজি মংগলদৈ পুলিচ ৰিজাৰ্ভ, কাৰণ তাতে মোৰ এটা ইণ্টাৰভিউ আছিলে আছাম পুলিচৰ, সেই ইণ্টাৰভিউ দিব গৈ আছোঁ। আপোনালোকৰ ভিডিঅ'বিলাক কেনেকুৱা পাই জনাব, কাৰণ আমাৰ এটা নতুন প্লেনিং, মানে নতুন এটা ঠাইত যোৱাৰ কথা চলি আছে, কিন্তু এতিয়া বৰ্তমান হোৱা নাই। এইটো বাৰু জনাই আছোঁ আপোনালোকক, নেক্সট ভিডিঅ'ত জনাম। আৰু যদি চাই আপোনালোকে ভিডিঅ'বিলাক চাই যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া আছে মোৰ গাড়ী, এখন স্কুটি লৈ যাম। এতিয়া গৈ আছোঁ মংগলদৈ পুলিচ ৰিজাৰ্ভ। আৰু কেনেকুৱা হয় জনাব প্লিজ। মানে গমে পাইছে, যদি আগৰ ভিডিঅ' চাই আছে আপোনালোকে গমে পাইছে, নতুনকৈ ষ্টাৰ্ট কৰিছে। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ বহুতেই দৰকাৰ, সেইকাৰণে আপোনালোকৰ মৰম পাম বুলি আশা কৰিলোঁ। আৰু আগুৱাই নিয়াৰ কাৰণে আপোনালোকৰ মৰমে লাগিব, সেইকাৰণে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, যদি নতুন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ব'লক যাওঁ। আৰু এয়া মৰ্ণিং টাইম, চাওক কি ধুনীয়া পৰিৱেশ মৰ্ণিং টাইমত। গাইজ, এই ঠাইটো চাওকচোন কি ধুনীয়া ঠাই হয়। ইফালে পাহাৰ আৰু ইফালে মাজে মাজে ৰাস্তা। ইয়াৰ পৰা যে শিলটো ল'লোঁ, সেইটো মানে প্ৰথম কথা কি, আপুনি যোনটো মানে আমাৰ এইখন য'ত চিপাঝাৰ মংগলদৈ এইটো যে ফিল্ডটো আছে, তাতে মানে আমি 8 পাক দৌৰিব লাগিব, মানে 14 মিনিটত 8 পাক দৌৰিব লাগিব। সেইকাৰণে মানে হিচাপৰ কাৰণে লৈ ল'লোঁ, কাৰণ এইটো কি হয়, এনেকৈ দৌৰি থাকিলে হিচাপটো মানে অলপ খেলি মেলি হয়। সেইকাৰণে আপুনি এনেকৈ শিল লৈ ল'ব, যোনে মানে ইণ্টাৰভিউ দিব বুলি ভাবি আছে। আৰু এইটো এনেকৈ শিল লৈ ল'ব, আৰু এপাকত এটাকৈ শিল পেলাই যাব, তেতিয়া হিচাপটো থাকি যায়। চিপাঝাৰ পাম আৰু এতিয়া আৰু 2 কিলোমিটাৰমান আছে চাগে। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। চিপাঝাৰ কলেজ। গণেশ বাবা, গাইজ বৰষুণ দিয়া আৰম্ভ এতিয়া। আৰু চাওক কিমান দূৰ পাৰোঁ, এনেকৈ যাব। নহ'লেতো ৰেইনকোট আনিছোঁ বাৰু, ৰেইনকোট পিন্ধিব লাগিব। আৰু অলপ আছে, বেছি নাই, মংগলদৈলৈকে আছে 4 কিলোমিটাৰ। আৰু য'ত আমাৰ ইণ্টাৰভিউ তাৰলৈকে 10 কিলোমিটাৰমান হ'ব নেকি, সেইটো মই ডিষ্টেঞ্চটো চোৱা নহ'ল আৰু ভালকৈ গমো নাপাওঁ, কিন্তু 10 কিলোমিটাৰ প্ৰায়। মংগলদৈ কলেজ, মংগলদৈ মহাবিদ্যালয়, মংগলদৈ কলেজ। আৰু এয়া হ'ল দৰং ডিষ্ট্ৰিক্টৰ DC অফিচ। আৰু এয়া গমে পাইছে গাধ, মংগলদৈ টাউন, এইফালে টাউন। আৰু এতিয়া মই যাম এইটো চাইড, এইফালে যাব লাগিব। আৰু ইয়াৰ পৰা প্ৰায় বেছি নাই 3 কিলোমিটাৰমান আছে, আৰু অলপ যাব লাগিব। ইয়াতে অলপ ৰেষ্ট লৈ মানে ৰখিলোঁ আৰু অলপমান। গাইজ কিবা এটা খাই লওঁ ইয়াতে, কাৰণ তাতে গৈ আৰু কিবা অৱস্থা হয়, সেইকাৰণে কিবা এটা খাই লওঁ। আৰু গাইজ ইয়াতে ভাতে অৰ্ডাৰ দিলোঁ, এতিয়া ভাতকে খাই দিওঁ আৰু। ফাইনেলি আহি পাই গ'লোঁ। আৰু গাইজ ভিতৰত মানে মোবাইল নিব নিদিয়ে, সেইকাৰণে মোবাইলটো ইয়াতে থৈ যাওঁ, ভিতৰত আৰু ভিডিঅ' কৰা নহ'ব। আপোনালোকে চাই থাকক, আহি লগ পাই আছোঁ। হাই গাইজ, এইমাত্ৰ ঘৰত আহি পালোঁ।
বাৰু আহোঁতে আৰু ভিডিঅ' কৰা নহ'ল কাৰণ মোবাইলটো বেলেগৰ লগত আছিলে, বেলেগ এজনৰ লগত আছিলে, সি মানে আগতে গুচি আহিল, সেইকাৰণে ফ্ৰেছ হৈ ল'লোঁ। আৰু এতিয়া ইণ্টাৰভিউ দিব গৈছিলোঁ, সেই ইণ্টাৰভিউটো মানে মোৰ ৰানিং বেয়া হ'ল, সেইকাৰণে সেই অলপ আগত ঘৰ আহি পালোঁ। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তাৰমানে আমাৰ নেক্সট এটা ৰাইড হৈ আছে, সেই ৰাইডটো মানে ধামাকা ভিডিঅ' দিম বুলি ভাবিছোঁ আপোনালোকক, সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কেনেকুৱা হয় জনাব প্লিজ, আৰু এইটো কেনেকুৱা হৈছে সেইটো জনাব। বাই, এতিয়া জয় আই অসম।